লাগিছে একদম সুপার সুপার ন এইটো না এটা চাবিটো অন কৰিব লাগে তাৰপিছত এতিয়া ইয়াত চব দেখুৱাইছে আৰু তাত কেই কিলোমিটাৰ চলাব পাৰে ইয়াততো বেলেগ বেটাৰী গাড়ীবিলাক ইয়াত এনেকা জোল আজি আমি এটা মানে এইটো বেটাৰী ৰিক্সা ই ৰিক্সা এটা ডেমো এইটো কোনো আমাৰ প্ৰমোশ্যন নহয় কিন্তু আমাৰ খুব এজন ভাইটিয়ে মৰমীয়াল ভাইটিয়ে এই টমটম বা আমি টমটম বুলি কওঁ এইটোতো অটো তেখেতে ক'ব জানিব কিন্তু আমি এতিয়া এই বেটাৰী ই ৰিক্সাটো বৰ্তমান অলপ খুব ধুনীয়া দেখি অলপ ভিডিঅ' বনালোঁ চলাক আমাৰ চলাই আছে খুব ধুনীয়াকৈ আৰু খুব বেলেগ ইউনিক লাগিছোঁ খুব এতিয়া এই কেইদিন খুব দেখিছোঁ এনেকুৱা হয়তো মডেলটো লেটেষ্ট হ'ব 26ৰ চাওক ধুনীয়া লাগিছে সেইটো আৰু যোন ব্যক্তিয়ে লৈছে অলপ তেখেতে ভৰিৰে সুস্থ নহয় অলপ তেখেতক যিহেতু ভৰি অলপ কিবা এটা ভাইটিৰ প্ৰব্লেম আছে চাগে তেখেতে সেইটো লৈছে চাওক চলোৱাজনক অলপ সুধি ল'ম চলাই কেনেকৈ লাগিছে একদম সুপার সুপাৰ ন বিএমডব্লিউৰ নিচিনা চলাব লাগে তুমি এনেকুৱা যিটো ই ৰিক্সা হয়তো আগত এক্সপিৰিয়েঞ্চ আছে নেকি নাই প্ৰথম কেনেকুৱা লাগিছে প্ৰথম একদম পুৰা স্পেচিয়েল ন কাৰ চলাৰ নিচিনা লাগে কাৰণ তেখেতে এইটো টেষ্ট কৰিলে এতিয়া আমি মেইন যোন মালিক তেখেতৰ পৰা অলপ কিছু কথা জানিম আমি ভাইটিৰ নামটো কোৱাচোন নমস্কাৰ মোৰ নাম ভূপেন পেগু ভূপেন পেগু ন হয় মই লামাজান বিষ্ণুপুৰ গাঁৱৰ বাসিন্দা হয় মোৰ গাড়ীখন ওলোৱা 1.5 মাহ মানেই হৈছে 1.5 মাহ হৈছে ন গাড়ীখন বহুতেই ভাল মহেন্দ্ৰ উৰ নতুনকৈ ওলাইছে নতুনকৈ লঞ্চ কৰিছে গাড়ীখন মহেন্দ্ৰ উৰ এইটো কি বুলি কয় এনে ৰাজু মানে লোকেলিটি কি গাড়ী বুলি কয় এইটো লোকেলতো আমি এইটো বেটাৰী ইভি ন ইভিৰ কাৰণে টমটম বুলি কয় আৰু টমটম কিন্তু অটতকৈ বেছি ডিজেল পোৱা অটতকৈ বেছি স্পীডত যায় মানে চলাব পাৰে ষ্ট্ৰংটো কেনেকুৱা টমটম মজা আছে একদম হেভি আৰামছে আপুনি আমাৰ চবলে ডিব্ৰুগড়লৈকে আৰামছে আপ ডাউন কৰিব পাৰে ডিব্ৰুগড় আপ ডাউন মই কালি গৈ আহিছোঁ যোৱাকালি গৈ আছে মই গৈ আহিছোঁ সেইকাৰণে কৈছোঁ আৰু গৈ আছে এক্সপিৰিয়েঞ্চটো হৈছে নহয় হয় হয় এনেকুৱা হয়তো আমি ই ৰিক্সাবিলাক দেখিছিলোঁ আমাৰ এই শংকং অঞ্চলত কেইখন আছে বৰ্তমান আমি নতুনকৈ লওঁতে 2জন মানৰ আছিলে আমাৰ মঞ্জয় বৰদা আৰু ছেকেণ্ড মোৰখন আহিছিলে এতিয়া 4খন হৈছে আৰু চংকঙতো মানে চিমেণ্ট চাপৰি এৰিয়া 4খন হৈছে বৰ্তমান আজিলৈকে চংকং বা চিমেণ্ট অঞ্চলত 2খনেই হৈছে 4খন হৈছে তুমি আৰু এজনে 2জনেহে আনিছিলে প্ৰথম ন প্ৰথম মঞ্জয় ব্ৰ আনিছিলে আৰু এই কিবাৰ হয় আপোনাৰ ৰাউণ্ড চাইডৰ হয় হয় আৰু ছেকেণ্ডত মই আনিছিলোঁ ছেকেণ্ডত ন এনে কেইজন উঠাব পাৰে মই ইয়াত 6জনকৈ উঠাওঁ এতিয়া আপুনি চিট বনাম বুলি ক'লে ইয়াত চিট বনাই ল'ব পাৰিব এইটো অলপ আপডেট দিব লাগিব মডিফাই কৰিব লাগিব চিট নিজে বনাইছে এইবিলাক নিজে বনাইছে ন 6জনটো আৰামছে ধৰে আৰু তাৰপিছত মাইলেজ কিমান দিয়ে এইটো মাইলেজ বুলি ক'ব কিমান কিলোমিটাৰ মাইলেজ মানে আপোনাৰ বেটাৰীটো ৰেঞ্জ বুলি কয় ন ৰেঞ্জ ফুল চাৰ্জ দিলে 100%ত আপোনাৰ 200 কিলোমিটাৰ যায় 100%ত 200 কিলোমিটাৰ 1%ত 2 কিলোমিটাৰকৈ যায় 1%ত 2 কিলোমিটাৰ ধুনীয়া তেখেতৰ কথাটো শুনি ভাল লাগিলে আৰু লগতে ভাইটিয়ে কিমান ফুৰি আৰু টমটম বা এইটো মানে এইটো পচন্দ কৰিলে কাম কৰিবলৈ পচন্দ কৰিলে মানে মই 4 বছৰ মই বাহিৰত আছিলোঁ বেংগলোৰত কাম কৰিছিলোঁ তাৰপাছত ঘৰত আহিলোঁ ঘৰত আহি মই কাম বিচাৰি নোপোৱাৰ কাৰণে টমটমখনকে মই এনেই চলাই চাওঁ বুলি লৈছোঁ আৰু 1.5 মাহত কেনেকুৱা এনে ইয়াৰ ইনকাম 1.5 মাহত আৰ্নিংটো মোৰ ভাল হৈছে বাৰু ক'ব গ'লেতো মই যোৱাকালি হিচাপ কৰিছোঁ এপ্ৰিল মাহত মই 26 দিন চলাইছিলোঁ টোটেল মোৰ 27,000 আহিছিল আৰু 26 দিনত 27,000 পাৰ্টি নিজৰ চলোৱাৰ এক্সপিৰিয়েঞ্চ ডিউটিটো কৰিব লাগিব আৰু এনে ইয়াৰ দাম কিমান ইয়াৰ দামটো আপোনাৰ নেট কেছত ল'লে মানে 4,20,000 মই EMIত লৈছোঁ 3,30,000 টকা ডিপজিট কৰি মই লৈছোঁ প্ৰচেছিং চাৰ্জ ধৰি কিনি মোৰতো টোটেল
4,30,000 এনেকৈ পৰিছেগৈ আৰু হয়। মই 3,30,000 লৈছোঁ, 1,00,000 টকা মই ফাইনেন্স কৰিছোঁ মানে। অঁ তাৰ পৰা প্ৰচেছিং 30,000টো ইফালে 30,000 তোমাৰ EMI 1,00,000 টকা আছে বা 1,30,000 টকা 1,00,000 টকা আছে। 1,00,000 টকা আছে হেল্ল' বাইদেউ, অঁ মই ইয়াতে আছে বালুগড়। এতিয়া এইটো আমি ক'ব লাগিব মহেন্দ্ৰ থাৰ নহয় জানো এতিয়া সেইটোৱে এইটো তাৰ পৰা ভাইটিক এটা কথা সুধিম তোমাৰ যিটো ভৰি অলপ মই অসুখ লিখীয়া দেখিছে অলপ খোজকাঢ়ি দেখুৱাওক তাৰপিছত আমি সুধিম খোজকাঢ়কচোন ভাইটিটো অলপ ভৰিৰে অসুবিধা খোজকাঢ়ি আহকচোন ভাইটি চাওক এজন অসুস্থ ব্যক্তিয়ে টমটম চলায় বা তেখেতে নিজৰ ইনকাম বা জীৱনৰ যি কৰণীয় কাম এনেকুৱা হ'লেও তেখেতে ভাইটিয়ে বৰ্তমান ঘৰত বহি থকা নাই বহুত ব্যক্তিয়ে অলপ অসুবিধা হ'লে নিজকে দুৰ্বল এটা অনুভৱ হয় তেখেতে কিন্তু বেংগলোৰ গৈছে বেংগলোৰৰ পৰা মানে 3,00,000 টকা জমা দি তেখেতে এইখন গাড়ী লৈছে এইখন চাওক তেতিয়া তেখেতৰ পৰাই কিছু কথা জানিম আমি তেখেতে এজন উদাহৰণ হিচাপে ভাইটি পঢ়িছে কিমান তুমি হাই ছেকেণ্ডাৰী পাছ কৰিছিলোঁ মই কিমান চনত মই 2018তে হাই ছেকেণ্ডাৰী পাছ কৰিছিলোঁ আৰু মোৰ একচুৱেলি ভৰিখন 2015তে ভাগি গ'ল অঁ এইটো জন্মৰ পৰা নহয় ন জন্মৰ পৰা হোৱা নাই এইবিলাক এক্সিডেণ্টত মই ফুটবল খেলোঁতে আৰু মই এক্সিডেণ্ট হৈছিলোঁ ফুটবল খেলা সময়ত না ক'তবা গিৰিলে ফুটবল খেলোঁতেও আৰু মোৰ বহুত কিবা কিবি এনেকৈ বাইকৰ লগতো গিৰিছে হয় বাট এসপ্তাহৰ পাছতহে মোৰ বিষটো অনুভৱ হৈছেগৈ আৰু তাৰপাছত এবছৰ ধৰি ট্ৰিটমেণ্ট কৰিলোঁ ভাল নহ'লগৈ আৰু মানে এইটো ডাইৰেক্ট ভাঙিছিল না কিবা এটা কঁকালত ভাঙিছে কঁকালত ভাঙিছে না তাৰ পৰা কঁকালত ভাঙাৰ পৰা ডাইৰেক্ট বহি থাকিলে না বহি আছিলোঁ খোজকাঢ়িব নোৱাৰিছিলোঁ লাঠি লৈ মই গৈছিলোঁ তাৰ পৰা সেইটো নিজে এক্সাৰচাইজ কৰি অলপ ইমানলৈকে আহি পাইছোঁ আৰু নিজৰ এক্সাৰচাইজ না বহুতো ব্যক্তিয়ে নিজক দুৰ্বল অনুভৱ কৰে তুমি প্ৰথম হোৱা টাইমত কেনে অনুভৱ কৰিছিলে প্ৰথমে ময়ো ভাবিছিলোঁ নহ'ব মই জীয়াই থাকি কি কৰিম বুলি নিজকে ভাবিছিলোঁ এনেকুৱা নহয় যে এতিয়া এজন দিব্যাংগ ব্যক্তিয়েও যে আগবাঢ়ি যাব নোৱাৰে বুলি আপোনালোকে কাম কৰি যাওক আগবাঢ়ি যাব পাৰিব হয়তো মই বহুত কৰিব পাৰিছোঁ বুলি মই নিজকে কোৱা নাই তথাপি মই চেষ্টা কৰি যাম আগলৈকে এতিয়ালৈকে চেষ্টা কৰি এইখিনিলৈকে আহিছে নহয় যে বেংগলোৰত কি কাম কৰিছিল আৰু কিমান বছৰ থাকিলে বেংগলোৰত মোৰ হোটেল মেনেজমেণ্ট ৰিচেপশ্যনত মই আছিলোঁ এছিষ্টেণ্ট মেনেজাৰকে আৰু তাত মই প্ৰায় 4 বছৰ ধৰি কাম কৰিছোঁ তাত ইনকাম কৰি সেইটো ল'লে ন এতিয়া বাহিৰতনো কিমান যাম সেইটো কাৰণে গাঁৱতো কি অটো হ'লে যি হওক ন চলাই চাওঁ বুলি ভাইটি খুব ধুনীয়া লাগিছে খুব এটা মানে মৰমীয়াল ব্যক্তি খুব এটা মানে ধুনীয়াকৈ কথা কয় আৰু মানে খুব এটা নৰ্মেল কি ক'ব লাগে খুব ধুনীয়া বুলি ক'ব লাগিব আৰু খুব ধুনীয়া ভাইটিৰ আজি 3 দিনৰ কাৰণে আমি এই 3 দিন ঘূৰিম এক্সপিৰিয়েঞ্চ ল'ম ইয়াৰ লগত কিছু ব্যক্তিগত কামৰ কাৰণে আমাৰ বন্ধু ভাইটিসকলো বৰ্তমান উঠি কেনেকুৱা লাগিছে ইয়াত আমাৰ সাংবাদিক ভাইটি এজন আছে বিনাৰাম বসুমতাৰী কোৱা তুমিতো থাৰ বুলি ক'লে মহেন্দ্ৰ থাৰ অলপ আগতে কাকবা মহেন্দ্ৰ থাৰ নিচিনা লাগিছে ন তাৰপৰা তুমি যে অলপ আগত কাকবা কৈছিলা আমি মহেন্দ্ৰ থাৰত উঠি আছো বুলি মানে এতিয়া মানে আমি ইয়াৰ পৰা জোনাইলৈকে যাম এইটো অটোতে আমি উঠি কিনি যাম 3 দিনৰ কাৰণে আমি এইটো ৰিজাৰ্ভ কৰি থৈছোঁ আমি 3 দিনত মানে আমাৰ কি ক'ব লগা এইটো অটোটো মোৰ বহুত ভাল লাগিছোঁ মানে ময়ে মানে ল'ম বুলি মানে এনেকুৱা ইচ্ছা জাগিছে আৰু মানে আৰু মহেন্দ্ৰ মানে আগত আৰু এটা আছিলে ন ইয়াৰ পৰা মানে এইটো বেছি ভাল লাগিছে মানে এইটো কি কোম্পানী আছিলে বেলেগটো এইটো টপ মডেল হয় ভাল লাগিছে তাৰপিছত কি ক'ম আৰু ক'বলৈ ভাষা নাই মই ক'বলৈ ভাষা নাই মই মাত্ৰ এটা কথা ক'ম যোনে আমাৰ গাঁৱত ল'ৰাবিলাক মানে এনে বেকাৰকৈ থাকে চাকৰি পোৱা নাই কিবা পোৱা নাই কোনোবা BA পঢ়িলে MA পঢ়িলে পাছ কৰি আছে এনে গাঁৱত মানে বহিখিনি কাম চাম নাই এইবিলাক মানে চেষ্টা কৰিব লাগে এনেকুৱা এখন লৈ পিনি মানে নিজৰ কিবাটো মানে চলিবৰ কাৰণে চেষ্টা কৰিব লাগে এইটোৱে মই অনুৰোধ কৰিছোঁ আৰু ধন্যবাদ সেয়া আছিল আমাৰ আজিৰ অলপ আপোনালোকক এই ভাইটিৰ আৰু লগতে ভাইটিয়ে যে
এই তাক প্ৰমোট কৰিছে বা সেইটো নহয় বা ভালটো তেখেতে চলাই সি নিজে জানে আৰু তেখেতৰ যি কাম কৰাটো অলপ ৰাইজক অলপ উৎসাহ যোগাবৰ কাৰণে মই ভাবি আছিলোঁ, কিন্তু আজি ইয়াৰ যোগেদি এক্সাম্পল মতে ক'ব লাগিব এই বাইকটিয়ে এতিয়া ক'ব গ'লে বিপি উলংগ বুলিয়ে ক'ব লাগিব হ'লে বি নিজে চেষ্টা কৰি কিনি এখন অটো লৈ পিনি নিজৰ জীৱনটো চলাই যাবৰ কাৰণে এতিয়া আৰম্ভ কৰিছে। এইটো আমি এক্সাম্পল দিব পাৰোঁ। এইটো কাৰণে মই কৈছোঁ গাঁৱৰ আমাৰ ডেকা ল'ৰাবিলাক যোনেবা বেকাৰ হৈ আছে এনেকুৱা মানে ৰাস্তাটো ল'ব লাগে নিজৰ জীৱনটো চলাই যাবৰ কাৰণে। আৰু লাহে লাহে এতিয়া আৰম্ভই হৈছে ন, এতিয়া কোৱা মতেতো 1 মাহত কিমান আৰ্নিং হৈছে বোলে এতিয়া বৰ্তমান? মোৰ 1 মাহ 26 ডেজ মই ডিউটি কৰিছোঁ। 1 মাহ হোৱাই নাই, 27,000 আৰ্নিং হৈছে। ভাবি লওক এক দিনত মানে 1,000কে বেছিয়ে ন আৰ্নিং হৈছে। সেইটোৱে ডিউটি কৰাৰ ডিউটি কৰাৰ ঠিক, খুব ধন্যবাদ, ঠিক আছে।